আজিৰ তাৰিখত অসমীয়া সংগীতৰ উত্থান বহুদূৰ আগুৱাবলৈ সক্ষম হৈছে। সামাজিক মাধ্যম ইউটিউবতো অসমীয়া গীতে কোটি কোটি ভিউজ পাইছে। আজি আমি আলোচনা কৰিম ইউটিউবত বৰ্তমানলৈকে আটাইতকৈ বেছি ভিউজ পোৱা টপ 5 গীতৰ কথা। আজি টপ 5 লিষ্টৰ 5 নম্বৰত থকা গীতটো হৈছে আল্ট্ৰাছাউণ্ড। এই গীতটোত কণ্ঠদান কৰিছে ৰাকেশ সিয়ানে আৰু ভিডিঅ'টোত অভিনয় কৰিছে জয়ন্ত দাস, মাধুৰিমা চৌধুৰী, ভিগু কাশ্যপ, জয়শ্ৰী বৰ্মা, ৰাকেশ সিয়ান আৰু প্ৰীতি কংকনাই। আল্ট্ৰাছাউণ্ড নামৰ এই গীতটো ইউটিউবত 2019 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আপলোড কৰা হৈছিল। বৰ্তমানলৈকে এই গীতটোৱে 45 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। ইয়াৰ পিছত আজি টপ 5 লিষ্টৰ 4 নম্বৰত থকা গীতটো হৈছে এটা কথা কোৱা না। এই গীতটো কণ্ঠদান কৰিছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু হৰ্ষিতা ভট্টাচাৰ্যই। ৰত্নাকৰ বোলছবিৰ এই গীতটো ইউটিউবত 2019 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে আপলোড কৰা হৈছিল। বৰ্তমানলৈকে এই গীতটোৱে 53 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। আজি টপ 5 লিষ্টৰ 3 নম্বৰত থকা গীতটো হৈছে চেৰেংকৈ মাৰিলে। এই গীতটো কণ্ঠদান কৰিছে পাপৰি গগৈয়ে আৰু ভিডিঅ'টোত অভিনয় কৰিছে চুমি বৰা আৰু শুভনীলে। পাপৰি গগৈ এই গীতটো ইউটিউবত 2022 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আপলোড কৰা হৈছিল। বৰ্তমানলৈকে এই গীতটোৱে 68 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। ইয়াৰ পিছত আজি টপ 5 লিষ্টৰ 2 নম্বৰত থকা গীতটো হৈছে টুৰুট টুৰুট। এই গীতটোত কণ্ঠদান কৰিছে মুকুল বাবা আৰু সুবাসনা দত্তই আৰু ভিডিঅ'টোত অভিনয় কৰিছে কিশোৰ দাস আৰু প্ৰিয়ম পল্লৱীয়ে। টুৰুট টুৰুট এই গীতটো ইউটিউবত 2017 চনৰ 17 জানুৱাৰী তাৰিখে আপলোড কৰা হৈছিল। বৰ্তমানলৈকে এই গীতটোৱে 75 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আজি টপ 5 লিষ্টৰ 1 নম্বৰত থকা গীতটো হৈছে নাগিন। এই গীতটো কণ্ঠদান কৰিছে ৰূপালী কাশ্যপে আৰু ভিডিঅ'টোত অভিনয় কৰিছে ৰূপালী কাশ্যপ আৰু বাস্তৱ ৰাজে। এই জনপ্ৰিয় গীতটো ইউটিউবত 2018 চনৰ 5 অক্টোবৰ তাৰিখে আপলোড কৰা হৈছিল। বৰ্তমানলৈকে এই গীতটোৱে 77 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।